हेलो फ्रेंड्स, वेलकाम बैक। आशा কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল। মই ভালে আছোঁ। এতিয়া বাজে আপোনাৰ 12:30। গৰমো বহুত পৰিছে, তো ভাবিছোঁ ব্লগ এটা বনাওঁ বুলি। কলমৌ শাকৰ ভাজি কেনেকৈ বনায় মই আপোনালোকক দেখুৱাম। কলমৌ শাকটো মই ভালকৈ ধুই লৈছোঁ, ধুই পেলাই কাটিছোঁ। আৰু অলপ সৰু সৰু হ'ব লাগিছিলে, যি হওক বাৰু একো নাই, হৈ যাব। আৰু লগতে ৰহুন দুটামান, পিঁয়াজ লৈছোঁ। পিঁয়াজটো আধাই দিম, গোটা এটা লোৱা হৈছে, আধাই দিয়া হ'ব। আৰু জ্বলা, কেঁচা জ্বলা দুটামান লৈছোঁ আৰু শুকান জ্বলা দুটামান লৈছোঁ। তো দেৰি নকৰি বলক বনোৱা ষ্টাৰ্ট কৰোঁ। পিঁয়াজটো মই আগতে কাটি লওঁ, সৰু সৰুকৈ কাটি ল'ব। মই কাটি ল'লোঁ পিঁয়াজটো, অলপ মিহি মিহিকৈ কাটি ল'ব আপোনালোকে, মই বিশেষ কাটিব পৰা নাই। শুকান জ্বলা, ৰহুন আৰু পিঁয়াজ দি আগতে অলপ ফ্ৰাই কৰি ল'ব, যাতে পিঁয়াজটো একদম ৰঙা নহয়, চাই ল'ব। কলমৌ শাকটো দি দিব। কেঁচা জ্বলা দুটামান দি দিব। নিমখ দি দিব, চাই ল'ব, নিজৰ হিচাপত দিলে হ'ল। হালধি দি দিব। এতিয়া কম ষ্টিমত ঢাকি দিব, 2-3 মিনিটমান ঢাকি দিলে হ'ল, ধুনীয়াকৈ সিজি যাব। মোটামুটি হৈ গ'ল, চাওক ধুনীয়াকৈ সিজি গৈছে, আপোনালোকে ইয়াত আলু দিব পাৰে, মই বাৰু আলু দিয়া নাই। মই এতিয়া এইটো নমাই দিম। আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিব। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব।